আজি মই আপোনালোকক ৰানৰ বিষয়ে ক'ম। ৰান হৈছে ডকুমেণ্ট বা এটা এপ্লিকেশ্যন অপেন কৰা এটা এপ্লিকেশ্যন। তাৰ বাবে আমি ইয়াত ষ্টাৰ্টত ক্লিক কৰিম, অল প্ৰগ্ৰেমছ, তাৰপাছত এক্সেছৰিজ, তাৰপিছত আহিলে ৰান। অ'কে, আৰু ইয়াত আমি কীবৰ্ডে এনেকৈ উলিয়াব পাৰোঁ। ইয়াক মই ক্ল'জ কৰি লৈছোঁ। কীবৰ্ডে উইণ্ড' আৰ, উইণ্ড' আৰ। অ'কে, তেতিয়া আমি স্ক্ৰীনখন ওলাব। তো ইয়াত আমি বিভিন্ন ধৰণৰ কোড লিখি আমি আৰম্ভ কৰিব পাৰোঁ। যেনেকৈ আমি ৱৰ্ড উলিয়াবৰ কাৰণে WINWORD উইণ্ড'ত লিখি অ'কে কৰিলে মাইক্ৰ'ছফ্ট ৱৰ্ড খোল খাব। অ'কে, খোল খাইছে। তো উইণ্ড' আৰ প্ৰেছ কৰি আমি যদি এক্সেল লিখোঁ, EXCEL, তো এক্সেল খোল খাব। পাৱাৰ পইণ্টৰ কাৰণে উইণ্ড' আৰ প্ৰেছ কৰিছোঁ, POWERPNT, পাৱাৰ PNT লিখি যদি অ'কে কৰোঁ তেতিয়া পাৱাৰ পইণ্ট খোল খাব। অ'কে, তাৰপিছত আকৌ উইণ্ড' আৰ প্ৰেছ কৰিছোঁ আমি। ইয়াত যদি আপোনালোকে এক্সেছ খুলিব বিচাৰে তেনেহ'লে MSACCESS, মাইক্ৰ'ছফ্ট এক্সেছৰ কাৰণে MS এক্সেছ, তো মাইক্ৰ'ছফ্ট এক্সেছ খোল খাব। তাৰপৰা উইণ্ড' আৰ প্ৰেছ কৰিছোঁ। যদি আপোনালোকে নোটপেড উলিয়াব বিচাৰে তেনেহ'লে লিখিব NOTEPAD, নোটপেড লিখি অ'কে কৰিব। তো তেতিয়া নোটপেড খোল খালে। তাৰপিছত উইণ্ড' আৰ প্ৰেছ কৰি যদি আপোনালোকে লিখে ইয়াত CALC, তেতিয়া কেলকুলেটৰ খোল খাব। তাৰপিছত আপোনালোকে উইণ্ড' আৰ প্ৰেছ কৰি যদি ইয়াত লিখে WMPLAYER, উইণ্ড'জ মিডিয়া প্লেয়াৰ হ'ব মানে, তেতিয়া অলৰেডি অ'পেন হৈ আছে, এইটো কাৰণে ইয়াত খোল খোৱা নাই। অ'কে, যদি বন্ধ কৰি লওঁ তেতিয়া খোল খাব। অ'কে, তাৰপাছত আমি উইণ্ড' আৰ প্ৰেছ কৰিছোঁ। এইবাৰ লিখিছোঁ আমি ইয়াত ফটোশ্বপ, PHOTOSHOP, ফটোশ্বপ লিখি যদি কৰোঁ তো আমাৰ ফটোশ্বপ খোল খাব। অ'কে, আৰু যদি ইয়াত আমি লিখোঁ উইণ্ড' আৰ, তো ইয়াত আমি লিখিছোঁ